নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেল এডুকেটামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ প্ৰস্তুতি ভালদৰে চলাই আছে। আজি আমি যিটো টপিক আলোচনা কৰিবলৈ লৈছোঁ সেইটো হৈছে লেংগুৱেজ 1 মানে অসমীয়াৰ নিৰ্মল প্ৰভা বৰদলৈ। আশা কৰোঁ ভিডিঅ'টি আপোনালোকক উপকৃত কৰিব। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট, নিৰ্মল প্ৰভা বৰদলৈৰ জন্ম কেতিয়া হৈছিল? নিৰ্মল প্ৰভা বৰদলৈৰ জন্ম হৈছিল 1933 চনৰ 20 জুন তাৰিখে। তেওঁৰ জন্ম ক'ত হৈছিল? তেওঁৰ জন্ম হৈছিল শিৱসাগৰত। তেওঁৰ পিতৃৰ নাম কি আছিল? তেওঁৰ পিতৃৰ নাম আছিল ধৰ্মেশ্বৰ শৰ্মা বৰদলৈ। নিৰ্মল প্ৰভা বৰদলৈৰ জন্ম হৈছিল 1933 চনৰ 20 জুন তাৰিখে। তেওঁৰ জন্ম হৈছিল শিৱসাগৰত আৰু তেওঁৰ পিতৃৰ নাম আছিল ধৰ্মেশ্বৰ শৰ্মা বৰদলৈ। তাৰপিছত আছে তেওঁৰ মাতৃৰ নাম কি আছিল? তেওঁৰ মাতৃৰ নাম আছিল মুক্তাবালা বৰদলৈ। নিৰ্মল প্ৰভা বৰদলৈৰ ছদ্মনাম কি আছিল? নিৰ্মল প্ৰভা বৰদলৈৰ ছদ্মনাম আছিল নীলা বৰদলৈ। এই নীলা বৰদলৈ ছদ্মনামেৰে তেওঁ বহুকেইখন পুথি লিখিছিল। দেউতাকৰ অন্তৰংগ বন্ধু আছিল এজন ভৱদেৱ ঠাকুৰ। ভৱদেৱ ঠাকুৰে তেওঁক কি নামেৰে মাতিছিল? দেউতাকৰ অন্তৰংগ বন্ধু ভৱদেৱ ঠাকুৰে তেওঁক নিৰ্মলা নামেৰে মাতিছিল। তেওঁৰ মাতৃৰ নাম আছিল মুক্তাবালা বৰদলৈ। নিৰ্মল প্ৰভা বৰদলৈৰ ছদ্মনামটো আছিল নীলা বৰদলৈ আৰু দেউতাকৰ বন্ধু ভৱদেৱ ঠাকুৰে তেওঁক নিৰ্মলা নামেৰে মাতিছিল। তাৰ পিছৰ প্ৰশ্নটো, নিৰ্মল প্ৰভা শব্দৰ অৰ্থ কি? নিৰ্মল প্ৰভা শব্দৰ অৰ্থ হ'ল স্বৰ্গীয় জ্যোতি। শিশু সাহিত্যিক ৰূপে তেওঁ ৰাষ্ট্ৰপতি বঁটা কেতিয়া লাভ কৰিছিল? শিশু সাহিত্যিক ৰূপে তেওঁ 1957 চনত ৰাষ্ট্ৰপতি বঁটা লাভ কৰিছিল। তেওঁ অসম সাহিত্য সভা বঁটা কেতিয়া লাভ কৰিছিল? তেওঁ অসম সাহিত্য সভা বঁটা লাভ কৰিছিল 1977 চনত। নিৰ্মল প্ৰভা শব্দৰ অৰ্থ হৈছে স্বৰ্গীয় জ্যোতি। তেওঁ শিশু সাহিত্যিক ৰূপে ৰাষ্ট্ৰপতি বঁটা 1957 চনত লাভ কৰিছিল আৰু তেওঁ অসম সাহিত্য সভা বঁটা লাভ কৰিছিল 1977 চনত। কোনখন পুথিৰ বাবে তেওঁ অসম সাহিত্য সভা বঁটা লাভ কৰিছিল সেইটো পিছত আমি পঢ়িম। তাৰ পিছত আছে তেওঁ কোনখন গ্ৰন্থৰ বাবে অসম সাহিত্য সভা বঁটা লাভ কৰে? তেওঁ দিনৰ পিছত দিন গ্ৰন্থখনৰ বাবে অসম সাহিত্য সভা বঁটা লাভ কৰিছিল। নেক্সট আছে তেওঁ সাহিত্য একাডেমী বঁটা কেতিয়া লাভ কৰিছিল? তেওঁ 1983 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তেওঁ কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰা কবিতা পুথিখন আছিল সুদীৰ্ঘ দিন আৰু ঋতু। তেওঁ দিনৰ পিছত দিন গ্ৰন্থখনৰ বাবে সাহিত্য সভাৰ পৰা বঁটা লাভ কৰিছিল। তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 1983 চনত আৰু তেওঁ যিখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সেইখন আছিল সুদীৰ্ঘ দিন আৰু ঋতু। তাৰপিছত তেওঁ সংস্কৃত সমাজৰ পৰা সৰস্বতী উপাধি কেতিয়া লাভ কৰিছিল? 1987 চনত। 1987 চনত তেওঁ সংস্কৃত সমাজৰ পৰা সৰস্বতী উপাধি লাভ কৰিছিল। 1989 চনত কোনখন গ্ৰন্থৰ বাবে তেওঁ অসম সাহিত্য সভাৰ বঁটা লাভ কৰিছিল? দেৱী। আগত আমি আকৌ এটা পাইছোঁ, সেইটো বেলেগ চন এটাত আছিলে। এইটো 1989 চনত দেৱী গ্ৰন্থখনৰ বাবে তেওঁ অসম সাহিত্য সভাৰ পৰা বঁটা লাভ কৰিছিলে। তেওঁ কিমান চনত অসম সাহিত্য সভাৰ সভাপতি আছিল? তেওঁ 1991 চনত অসম সাহিত্য সভাৰ সভাপতি আছিল। তাৰপিছত তেওঁ অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভানেত্ৰী আছিল? তেওঁ অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনৰ সভানেত্ৰী আছিল। তেওঁ কিমান চনত প্ৰবীণা শইকীয়া বঁটা লাভ কৰিছিল? তেওঁ 2001 চনত প্ৰবীণা শইকীয়া বঁটা লাভ কৰিছিল। তেওঁ কনকলতা বৰুৱা বঁটা কেতিয়া লাভ কৰিছিল? তেওঁ 2004 চনত কনকলতা বৰুৱা বঁটা লাভ কৰিছিল। তেওঁ অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনৰ সভাপতি আছিল। তেওঁ 2001 চনত প্ৰবীণা শইকীয়া বঁটা লাভ কৰিছিল আৰু তেওঁ কনকলতা বৰুৱা বঁটা লাভ কৰিছিল 2004 চনত। তাৰপিছত আছে তেওঁৰ গানৰ সংকলনসমূহ কি কি? তেওঁৰ গানৰ সংকলনসমূহ হ'ল সোণবৰণীয়া আই, সুৰুযমুখী আৰু ফুলৰে মেলাতে। তেওঁৰ উপন্যাসখন কি? তেওঁৰ উপন্যাসখন হ'ল জলপদ্ম। তেওঁৰ মৃত্যু কেতিয়া হৈছিল? তেওঁৰ মৃত্যু হৈছিল 2004 চনৰ 1 জুন তাৰিখে। তেওঁৰ গানৰ সংকলনসমূহ সোণবৰণীয়া আই, সুৰুযমুখী আৰু ফুলৰে মেলাতে। তেওঁৰ উপন্যাসখন হ'ল জলপদ্ম আৰু তেওঁৰ মৃত্যু হৈছিল 2004 চনৰ 1 জুন তাৰিখে। তেওঁৰ শিশু সাহিত্যসমূহ হ'ল চিল চিল চিলা, বাগিছিল মিলা, সুৱদী মাত, জিকিমিকিৰ কথা, ৰজা, বন্ধু, গছে গছে পাতি দিলে, ফুলৰে শৰাই,
সেউজী সেউজী আৰু মন উৰণীয়া। এইখিনি মনত ৰাখিব আপোনালোকে। আৰু তেওঁৰ সৃষ্টিমূলক তথা মৌলিক ৰচনাসমূহ হ'ল বন ফৰিঙৰ ৰং, সমীপেশু, দিনৰ পিছত দিন, সুদীৰ্ঘ দিন আৰু ঋতু, শব্দৰ ইপাৰে সিপাৰে আৰু বসন্তৰ এদিন। আজিলৈ ভিডিঅ'টি এইখিনিয়ে। যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।